guys, Assalamualaikum, Namaskar, Sat Shri Akal. It's me Mifta. Welcome back to my YouTube channel. So good morning guys. আজি আমাৰ program আছে. program মানে আমাৰ group এটা আছে. groupটোৰ নাম আছে ৰঙিলি পখিলি group. তো program আছে ভুটাইগাঁৱত. আজি ভুটাইগাঁৱত আছে, কাইলে আছে কটি এটা পেজিনা আছে কাৱেমাৰী. তো গতিকে কাবাক লাগিলে মানে কাবা ক'বাত ফাংচন হলে আমাক মাতিব পাৰে নাছি বুলি আমাৰ কন্টেক্ট নাম্বাৰটো তলত দি দিম, মই ডেসক্ৰিপচনত দি দিম। আৰু 12 তাৰিখ নে 13 তাৰিখে আকৌ মাতিছে আমাক হেৰিলে পহু কটালে। তো এতিয়া মৰ্নিং হৈছে, আবেলি মানে সন্ধিয়ালেহে আছে, সন্ধিয়াও নহয় ৰাতিলে আছে, প্ৰগ্ৰাম আছে ৰাতিলে। তো গোটেই দিন কি কৰোঁ আপোনালোকে চাই যায়, ভিডিঅ'টো শেষলৈকে চাব গাইজ। এতিয়া মই গৈ আছোঁ মামাৰ লগত আলহী খাবলৈ। মই আছোঁ আৰু বা এজনী আছে আৰু মামা আছে। এই লগৰকেইটা ঈদ খাবলৈ আহিছে। বিৰাজ হাই কৈ দিয়া। তই মাস্কখন খোল। হাই ক তুমি চব মোৰ ছাপৰ্টাৰ হয় দেই, আৰু মোৰ একদম বেষ্ট ফ্ৰেণ্ড। এইটো একদম সৰুৰ পৰাই পাইছোঁ ইয়াক, বাৰু নতুনকৈ নহয় মানে আৰু 2 বছৰমান হৈছে পোৱা। আৰু ইয়াৰ লগত ফ্ৰেণ্ডশ্বিপ কিমান বছৰ হ'ল? 10-11 বছৰ হ'ল গাইজ। এই আমি ওলাই আছোঁ, পিন্ধা নাই কাপোৰ ভালকৈ, পিন্ধি কেনে আপোনালোকক দেখুৱাই আছোঁ। গানটো অফ কৰ। ফোন টিপি আছে, এই কাপোৰ পিন্ধিব লাগে, ওলাব লাগে, ফোন টিপি আছে দেখিছেনে? তো ঠিকে আছে গাইজ, দেখুৱাই আছোঁ। ৰেডি হৈ একেবাৰে দেখুৱাইছোঁ আপোনালোকক। গাইজ ৰেডি হ'লোঁ, বহুত বেছি দেৰি হৈ গ'ল, গাড়ী আহি ৰখি আছে। মই একেবাৰে গাড়ীত গৈ আপোনালোকৰ কথা পাতি আছোঁ। গাইজ এই গাড়ীত বহিলোঁ, ফ্লেছ জ্বলাই লৈছোঁ, দেখা নাযায় নহ'লে আন্ধাৰত। এইফালে মা আছে, মাহী এজনী আছে, ভণ্টি আছে, মহাই গাড়ী চলাই আছে। আমি গৈ লগ পাই আছোঁ তাতে গোটেইখিনি। চেণ্ডেল চাক দুপাত পিন্ধি আহিছোঁ ধমাধুম কৰিবলৈ গৈ। তাৰপৰা এই চূণ খুজিয়া দিছোঁ, চূণ জেতুকা লগাবলৈ নহ'ল, চূণ আৰু হালধি খুজি আনিছোঁ, হালধি চূণ।